हेलो गाइस সকলোকে মোৰ ইউটিউব চেনেল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে চাই আছে দেৱজিৎ পাৱাৰ দেৱজিৎ ৰক্স ইউটিউব চেনেল আজি আমি গৈ আছোঁ আৰু আজি আৰু বতৰো বেয়া হৈছে আৰু মোৰ লগত গৈছে ইয়া বহুতো মানুহ এয়া দেখিছে আমাৰ গাঁৱৰ আৰু সেয়া আমাৰ গাঁও আৰু আমি ফাইনেলি এতিয়া গৈ আছোঁ এইহঁতে এতিয়া ফটো মাৰি আছে আৰু আমি গৈ আছোঁ বৰ্তমান ৰদ দিব লাগে বৰষুণ দিছে অলপমান বৰষুণতে এয়া ৰাস্তাৰ অৱস্থা সো বাইক খেলি নিবলগীয়া হৈছে ব্ৰেগামি অন্তত যা আগত পেছাব অলপ বৰষুণতে ইমান বোকা চকা কৰি একদম লৈ আহিছোঁ বহুত কষ্ট হয় এই আলহী হয় পূজা চাবলৈ আহিছিলে বাইক খেলিবলগীয়া হৈছে চলিব এনেকৈ ধৰি নিবলগীয়া হৈছে ৰাস্তাৰ অৱস্থা এয়া বহুত বেয়া ৰাস্তাৰ অৱস্থা অলপমান বৰষুণেৰে এয়া এনেকুৱা ৰাস্তা হৈছে আৰু বাইক খেলিবলগীয়া হৈছে বৰ্তমান একদম 5 জন মান তেলিবলগীয়া হৈছে অথনি দেখিলে এটা বাইক খেলিব আৰু এটা বাইক খেলিব লাগে এতিয়া এইখন বাইক আকৌ তেলি লৈ যাবলৈ পূজাৰ বতৰতো এনেকুৱা অৱস্থা সো পূজা চাবলৈ আহিছোঁ বাইক খেলিবলগীয়া হৈছে ৰাস্তা ইয়াৰ কাৰণে কেনেকুৱা লাগিছে চলাই একদম বহুত মস্তি লাগিছে একৰ লগতে গাড়ীও এই বোকাত ফচিছে ঠেলিবলগীয়া হৈছে আপোনালোকে চাবই পাইছে এয়া গাড়ীও ঠেলিবলগীয়া হৈছে বৰ্তমান সময়ত অলপমান বৰষুণতে এয়া ৰাস্তাৰ এনেকুৱা অৱস্থা